নমস্কাৰ জনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি মানে হৈছে বিশ্বকৰ্মা পূজা। দিনটো খুব ব্যস্ত থাকিবলগীয়া হোৱা গতিকেলৈ মানে ভিডিঅ' বনাব নোৱাৰিলোঁ। তো মানে যাম এতিয়া কলিয়াপানী সত্ৰলৈ। তো কলিয়াপানী সত্ৰত মানে আজি ভাওনা আছে। তো বহুত দিনৰ মূৰত ভাওনা চাম। তো তাকে বোলে আপোনালোকক দেখুৱাওঁ। তো বাকী চাই থাকক আৰু ব'লক, ডাইৰেক্ট ৰাস্তাত লগ পাই আছোঁ। Damn. Give me my money. Give me my money. এতিয়া আমি আহি পাই গ'লো সত্ৰৰ ভিতৰত, পুৰা মানুহৰ ভিৰ। তো প্ৰথমে সত্ৰৰ পৰিৱেশটো আমি চাই লওঁ আহকচোন এবাৰ। আমাৰ ঘুঙে আজি মাইকী ভাও কৰিবলৈ আহিছে, ঘুঙক দেখুৱাই দিছোঁ। মাইকী ভাও কৰিবলৈ আহিছে। তো বৰ্তমান মই আছোঁ মেকআপ ঘৰত। তো মেকআপ ঘৰত দেখিছে ভাৱৰীয়াসকল ধুনীয়াকৈ ওলাই মেলি ৰেডি হৈছে। এই দিনত ভাওনাৰ কাৰণে আৰু কিবা লাগিছে বাৰু দেখিবলৈ। তো হ'লেও একো নাই। পিনে আছে মহাদেৱ, এয়া তেওঁ কিবা মাইক ফিটিং কৰি আছে। তো আৰু কোন কোন আছে চাওঁচোন আহক। তো ভাওনা পূৰা আৰম্ভ হৈ গ'ল। আমাৰ লগত আছে বিশাল। তো বিশালে আজি বিষ্ণু চৰিত্ৰত অভিনয় কৰিব। তো কিমান দিনৰ মূৰত ভাওনা কৰা হৈছে? পুৰা 4 মাহৰ অন্তত আজি ভাওনা কৰিবলৈ পাইছোঁ। তো কেনেকুৱা লাগিছে? ভাল লাগিছে। ভাল লাগিছে। দিনত ভাওনা আগতে কৰিছা নে এনেকৈ? দিনত ভাওনা কৰিছোঁ এবাৰ কৰিছা ন? কৰিছোঁ। গৰম উঠে ন? উঠে। তো বাকী ভাল লাগিছে ন? তো আৰু নেক্সট কোনোবা প্ৰগ্ৰাম আহিছেনে? নেক্সট আৰু আপোনাৰ 20 তাৰিখে আছে আমগুৰি। তো ঠিক আছে, বাকী ভালকৈ কৰিবা। ধন্যবাদ। তো বাকী আৰু কোনে কোনে কি কৰিছে চাওঁ আহক। তো এয়া দেখিছে আমাৰ লগত আছে পংকজ দা। তো পংকজ দাক আজি বহুত দিনৰ মূৰত লগ পালোঁ। পংকজ দাই নাইদৰ চৰিত্ৰত অভিনয় কৰিব। তো ভাল লাগিছেনে? ভাল লাগিছে। আজি কিমান দিনৰ মূৰত? আজি প্ৰায় 4 মাহমানৰ মূৰত। 4 মাহমানৰ মূৰত ন? প্ৰভুচক সেয়া জনাবলৈ আহিলে। ভাওনাখনৰ নামটো কি? কোবালেশ্বৰ কথা। ঠিক আছে দিয়া। ঠিক আছে। চাই থাকক। তো ভাইটি দুটাক দেখিছে। তাৰ নামকেইটা কৈ দে। নমস্কাৰ, মোৰ নাম শ্ৰী ঋতুপন বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী তিৰুপতিম বৰা। তো ইহঁতে গায়ন বায়ন পৰিৱেশন কৰিছিলে। তো কেনেকুৱা লাগিলে? এই ল'ৰাকেইটা যে এতিয়া গায়ন বায়ন গালে কেনেকুৱা লাগিলে সেইটো কৈ দিয়ক। কেনেকুৱা লাগিলে কৈ দিয়ক। গায়ন বায়ন যে গালে ল'ৰাকেইটাই ভাল লাগিলে চাই ন? কেনেকুৱা লাগিলে? গৰম উঠিলে নাই? বাকী এয়া পাছফালে খানা চানা বনাই আছে আমাৰ বৰ্তাহঁতে। আৰু ই বেটা তাৰ মুচনচা। তো এতিয়া এইফালে হৈ গ'ল ভাওনা আৰম্ভ। আৰু এয়া সূত্ৰ ওলাইছে, মানে ওলাবলৈ ৰখি আছে। আৰু এইপিনে চাকি দিছে, ভাওনা চাবলৈ বহি আছে। মই ভিডিঅ' কৰি আছোঁ আৰু বাহিৰৰ পৰা। তো বাকী আপোনালোকেও চাই থাকক। তো বাকী বিষ্ণু প্ৰৱেশ কৰিছে আৰু বিষ্ণু চৰিত্ৰত অভিনয় কৰিছে বিশালে। আৰু ডেছক্ৰিপশ্যনত লিংক আছে। তো বিষ্ণুৰ প্ৰৱেশখন আপোনালোকে চাব পাৰিব। তো বাকী চাই ল'ব। ব'লক বাকীখিনি চাই লওঁ কি আছে। এয়া হৈছে দিগন্ত দা। তো দিগন্ত দাও কোবালেশ্বৰ চৰিত্ৰত অভিনয় কৰিছে। তো বাকী চাই থাকোঁ। তো বাকী এতিয়া মই আহি পাই গ'লোহি ঘৰ। আৰু ঘৰ আহি পাই মুখ হাত ধুই অকণমান ফ্ৰেছ হৈ ল'লোঁ। তো বাকী ভাওনা আপোনালোকক দেখুৱাই দিলোঁ। বহুত দিনৰ মূৰত আজি ময়ো ভাওনা চালোঁ।
আৰু চিনাকি মানুহবোৰকো লগ পালোঁ, তাকো দেখুৱাই দিলোঁ। তো আজি ভিডিঅ'টো আছিলে ইমানেই। যদি ভাল পাইছে তেনেহ'লে লাইক আৰু কমেণ্টটো কৰি দিব। কোনোবাই যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইবটো কৰি দিব। আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ মানে এনেকৈ ভিডিঅ' বনাবলৈ আজিকালি লাজ লগা হ'ল, কেলৈ ক'ব নোৱাৰোঁ। আৰু একো নাই, সকলো ঠিক হৈ যাব লাহে লাহে। ধৰক আপোনালোকে ছাপোৰ্টটো কৰি যাওক আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই, জয় অসম।